কাৰণ আমি লাষ্ট পৰ্যায়লৈকে এই ৰাতি 2টা বজাতহে আমি ফাইনাল আমাৰ সিলেকশন অফ দি ক্যান্ডিডেট ফৰকামিং BTC ইলেকশন আমি কিছুমান ফাইনাল কৰিছোঁ আজিলৈকে গোটেইকেইটা ফাইনাল হোৱা নাই টোটেল 40টাৰ মাজত আমি 22টা এতিয়ালৈকে আমি ফাইনাল কৰিবলৈ আমি সক্ষম হৈছোঁ যিয়ে নহওক মই যি ফাইনাল হৈছে এইটো আজি অন বিহাফ অফ দি UPPL Central Committee one of the General Secretary মই আপোনালোকক আজি আমাৰ যেটো ফাইনাল যেটো ক্যান্ডিডেট সিলেকশন এইটো ডিক্লাৰেশন দিবলৈ গৈ আছো প্ৰথমতে আমাৰ 1 নম্বৰত আমাৰ জমদুৱাৰ সমষ্টি 4 নং জমদুৱাৰ সমষ্টি ST ৰিজাৰ্ভ এইটো জিৰণ বসুমতাৰী প্ৰথমে জিৰণ বসুমতাৰী তেখেতে আগত MCLA আছিলে তেখেতক আমি এতিয়া আকৌ ক্যান্ডিডেট হিচাপে ইয়াত আমি বাছনি কৰিছো আৰু চৰাইবিল সমষ্টি ST ইয়াতে আমি চৰাইবিল সমষ্টি আমাৰ শিলা বসুমতাৰী তেখেতে আমি দিয়া হৈছে কুসুকো ST আমাৰ উকিল মুছাহাৰী ডাঙৰীয়াক আমি ইয়াতে দিছো আৰু 8 নম্বৰ দতমা সমষ্টি ইয়াতো ST সমষ্টি ST ৰিজাৰ্ভ আছে এটা আমি জ্যোতিৰিন্দ্ৰ ব্ৰহ্ম ইয়াক দিয়া হৈছে আকৌ 10 নম্বৰ দেৱৰগাঁও সমষ্টি এটো ST ৰিজাৰ্ভ হয় তাতে আমি বুদ্ধদেৱ মুছাহাৰী তেখেতক ক্যান্ডিডেট হিচাপে ইয়াত দিয়া হৈছে আৰু 11 নম্বৰ বাউকুংগ্ৰী সমষ্টি এটো ST ৰিজাৰ্ভ হয় এটো আমি প্ৰতিভা ব্ৰহ্ম বিশেষ প্ৰতিভা ব্ৰহ্ম তেখেতক ইয়াতে ফাইনাল সিলেকশনৰ আমি আনিছো আৰু নেক্সট 13 চিৰাং এটো ST ৰিজাৰ্ভ হয় মই জেনেৰেল সেক্ৰেটাৰী UPPL ৰ মোৰ নামে ইয়াত আইছে মাউটি ব্ৰহ্ম হাজৱাৰী আৰু নেক্সট আমাৰ 14 চিৰাং দুৱাৰ ST সমষ্টি ৰঞ্জিত বসুমতাৰী এলাইছ ফেৰিংগা তেখেতক আমি ক্যান্ডিডেট হিচাপে দিছো তেখেতে এক্স NDFB হয় সাউৰাইৰা গ্ৰুপৰ আৰু জেনেৰেল সেক্ৰেটাৰী আছে তেখেতে ৰঞ্জিত বসুমতাৰী তেখেতক আমি দিছো 14 চিৰাং দুৱাৰত আৰু 15 কাজলগাঁও সমষ্টি এইটো আমাৰ ভাইস প্ৰেসিডেন্ট ডাঙৰীয়া ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া হয় তেখেতৰ নামটো ইয়াত আইছে আৰু 16 নিশিমা এইটো আমাৰ এক্সিস্টিং MCLA হয় নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া তেখেতক আমি দিছো আৰু 17 নম্বৰত সুবাইজাৰ সমষ্টিত এইটো ST ৰিজাৰ্ভ হয় গুণেশ্বৰ গয়াৰী ডাঙৰীয়াক আমি ইয়াতে দিছো আৰু 18 নম্বৰ সৰফাং এইটো ST ৰিজাৰ্ভ হয় মানস সৰফাং ইয়াত আমি সুৰেশ দৈমাৰী ডাঙৰীয়াক ইয়াতে আমি আনিছো আৰু লগতে আমাৰ 25 নম্বৰ বাগানপাৰা এইটো ST ৰিজাৰ্ভ হয় ইয়াত আমি কাটিৰাম বড়ো তেখেতক আমি আনিছো আৰু 26 নম্বৰ দৰংগাজুলি ST ইয়াতে আমি ফণীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক ইয়াতে আমি ক্যান্ডিডেট হিচাপে আমি দিছো আৰু 27 নম্বৰ নাগৰিজুলি এইটো নন ST হয় স্যাৰ নাগৰিজুলিটো ইয়াত আমি সুশীল দাস আমি ইয়াতে ক্যান্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছো আৰু 28 নম্বৰত আছে গয়বাৰী ST ৰিজাৰ্ভ হয় আৰু ইয়াত আমাৰ UPPL নতুন সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি ইয়াতে দিছো আমাৰ গয়বাৰী সমষ্টি আৰু 29 ইয়াতে আমি শুক্লাই শেৰফা ইয়াত আমি প্ৰদীপ বড়ো ডাঙৰীয়াক আমি দিছো আৰু 30 নম্বৰ যেটো সমষ্টি আছে গৰেশ্বৰ এইটো ST ৰিজাৰ্ভ হয় পবিত্ৰ কুমাৰ বড়ো তেখেতক আমি ক্যান্ডিডেট হিচাপে আমি দিছো আৰু নেক্সট আমি দিছো 31 ফেৰাবাৰী সমষ্টি এইটো ST ৰিজাৰ্ভ হয় আমাৰ বাবুল বসুমতাৰী ডাঙৰীয়া আমাৰ UPPL দলৰে ভাইস প্ৰেসিডেন্ট হয় তেখেতে আৰু নেক্সট আমি দিছো 34 কালিংদুৱাৰ এইটো ST সমষ্টি হয় দিলীপ বড়ো তেখেতক আমি দিয়া হৈছে এজন ক্যান্ডিডেট হিচাপে আৰু লগতে আমাৰ ধনচিৰি এটা সমষ্টি আছে এইটো ST ৰিজাৰ্ভ হয় रुजुगरा मुसाहारी तेखेतक आमी कैंडिडेट हिसाबे दिसो और 38 एटु हल भैरव कुंडू आमार नेशनल डेमोक्रेटिक फ्रंट ऑफ बरेलंडर एक्स NDFB तेखेते सभापति आছিলে माननीय गोविंद बसुमतारी डांगरियाक ইয়াত আমি এজন ক্যান্ডিডেট হিসাবে আমি দিছো আৰু ইয়াৰ লগতে আমাৰ কিছুমান সমষ্টি বাকি ৰৈ গৈছে ইয়াতে টোটাল
আমি 22টা আউট অফ 40 আমি 22টা সমষ্টি আজি ফাইনাল এটা আমি ডিক্লাৰেশ্যনটো দিছোঁ কেণ্ডিডেট হিচাপে আৰু বাকী 18টা থাকি গ'ল আমি 18টাটো অহাকালিৰ মাজত আমি ডিক্লাৰেশ্যন চৰি আজি মানে ৰাতিপুৱালৈ আকৌ মানে আজিৰ দিনতে যে আমি দিম সন্ধিয়া মোটামুটি 5টা বা 4টাৰ মাজতে আমি সন্ধিয়া দি দিম তেনেকৈ আমাৰ কোনো তেনেকৈ এলায়েন্স কৰাৰ লগত হোৱা নাই কিন্তু বুজা পৰা কেইটামান ৰাজনৈতিক দলৰ লগত আমি বুজা পৰা কৰিম ইতিমধ্যে অলপ আলোচনা চলি আছে এতিয়ালৈকে ফাইনেল হোৱা নাই কিন্তু বুজা পৰাটো